ই ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা কাষ্ট চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰে সেইটো আজিৰ ভিডিঅ'ত দেখাম। আপোনালোক যদি মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে নতুন ভিডিঅ'বোৰ আপোনালোকে সদায় পাই থাকে। বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে ফায়াৰফক্স ব্ৰাউজাৰ ওপেন কৰি ল'ব। ইয়াতে সাৰ্চ কৰিব আসাম এমট্ৰন। সাৰ্চ কৰি দিয়াৰ পাছত অফিচিয়েল ৱেবছাইট অফ এমট্ৰন ইয়াতে লগইনত ক্লিক কৰি দিব আৰু ইয়াতে চাই লওক ই গভৰ্ণমেণ্ট ছাৰ্ভিচেছ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত চাওক ৱেলকাম টু আসাম অনলাইন ছাৰ্ভিচেছ। আপোনালোকে ইয়াতে নিজৰ ইমেইল আইডি আৰু ইউজাৰ নেম ইয়াতে লগইন কৰি দিব দি কিনি তাৰপিছত এনেকুৱা ইণ্টাৰফেচ ওপেন হ'ব। কাষ্ট লিখি দিয়াৰ লগে লগে ইয়াতে কাষ্ট চাৰ্টিফিকেট আহি গ'ল। ইয়াতে গোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত এপ্লাই অনলাইন ইয়াত ক্লিক কৰি দিব আৰু সাবমিট অনলাইন ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত চাওক এপ্লিকেশ্যন ফৰ কাষ্ট চাৰ্টিফিকেট জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন। ইয়াতে আপোনালোকে আছামিজ চিলেক্ট কৰি ল'ব। আছামিজ, বেংগলী আৰু বড়ো তিনিটা লেংগুৱেজত আপোনালোকে চাৰ্টিফিকেটটো এপ্লাই কৰিব পাৰে। আপোনালোকৰ ইচ্ছামতে এইটো লেংগুৱেজটো দি ল'ব। মই আছামিজ দি লৈছোঁ। এপ্লিকেশ্যন ফৰ ইয়াতে মই STP আপোনালোকে SC STH STP OBC MOBC আৰু হিলছ ট্ৰাইবছ ইন প্লেইন ট্ৰাইবেল ইন হিল এইবোৰ এপ্লাই কৰিব পাৰে। মই STP দি লৈছোঁ আৰু ইয়াতে নামটো এণ্টাৰ কৰি লৈছোঁ। আপোনালোকেও নিজৰ ইয়াতে নাম এণ্টাৰ কৰি ল'ব। তাৰপিছত এণ্টাৰ কৰি লৈছোঁ আগতে। ইয়াতে জেণ্ডাৰ দি ল'ব। ইয়াতে মোবাইল নম্বৰ দি ল'ব। তাৰপিছত পান নম্বৰ, ইমেইল আইডি এইবোৰ অপশ্যনেল হয়, আপোনালোকে নিদিলেও হয় আৰু দিব বিচাৰিলে দিব পাৰে। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ দি ল'ব। মান্থ তাৰপিছতে ইয়াতে চাই লওক কাষ্ট ট্ৰাইব কমিউনিটি ইয়াতে আপোনালোকৰ যিটো সাব কাষ্ট হয় সেইটো আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। মই নিজৰটো সিলেক্ট কৰি লৈছোঁ। ইয়াতে ফাদাৰ নেম এণ্টাৰ কৰি ল'ব। তাৰপিছত ইয়াতে মদাৰ নেম এণ্টাৰ কৰি ল'ব। ইয়াতে এড্ৰেছ ওৱানত আপোনাৰ ভিলেজ নেম এণ্টাৰ কৰি ল'ব। এইটো অপশ্যনেল হয়, কৰিব পাৰে আৰু নকৰিলেও হয়। মই কৰি লৈছোঁ। এড্ৰেছটোত আপোনালোকে কিবা এটা ফিল আপ কৰি ল'ব, যেনিবা PO। আৰু ইয়াতে ষ্টেট অট'মেটিক চিলেক্ট কৰা আছে আছাম। ডিষ্ট্ৰিক্ট নিজৰ চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে চাই লওক সাব ডিভিজন নিজৰ চিলেক্ট কৰি ল'ব আৰু ইয়াতে চাৰ্কল নিজৰ চিলেক্ট কৰি ল'ব। মৌজা চিলেক্ট কৰি ল'ব। ভিলেজ নেম নিজৰ চিলেক্ট কৰি ল'ব আৰু যদি এইটো লিষ্টত নাহে তেনেহ'লে অদাৰ্ছ দি কিনি নিজৰ ভিলেজ নেমটো লিখি দিব। তাৰপিছত ইয়াতে চাই লওক পুলিচ ষ্টেচন নিজৰ দি ল'ব। পোষ্ট অফিচ নিজৰ দি ল'ব। তাৰপিছত আবেদনকাৰীৰ ফটো ইয়াতে নিজৰ ফটো আপলোড দি দিব। তাৰপিছতে ইয়াতে চাই লওক জন্ম তাৰিখৰ প্ৰমাণপত্ৰ ইয়াতে প্ৰুফ অফ ডেট অফ বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পেন কাৰ্ড, এডমিট যিকোনো আপোনালোকে ইয়াতে আপলোড দি দিব। দি দিছোঁ, এয়া হৈ গ'ল আপলোড। লগতে ইয়াতে বসবাসৰ প্ৰমাণপত্ৰ ইয়াত যদি আপোনাৰ ভোটাৰ ID আছে ভোটাৰ ID আপলোড দি দিব। লগতে ইয়াতে চাই লওক আবেদনকাৰীৰ পিতৃ জাতিৰ প্ৰমাণপত্ৰ আৰু ইয়াতে দিয়া আছে ৰাজ্য চৰকাৰে জাননীৰ যোগে স্বীকৃতিপ্ৰাপ্ত জাতি জনজাতি জনগোষ্ঠী সংগঠনৰ সন্মতি
পত্ৰ বিদ্যমান জাতিৰ প্ৰমাণপত্ৰ যদি সংগঠনৰ কিবা জাতি জনগোষ্ঠীৰ সন্মতি পত্ৰ আছে বা নিজৰ জাতিৰ প্ৰমাণপত্ৰ আছে তেনেহলে ইয়াত আপলোড দিব পাৰে সো ইয়াত মোৰ নিজৰ আছে এটো দি লৈছো আৰু ইয়াতে আছে any other document voter list affidavit exiting caste certificate etc আপোনালোকে ইয়াতে যদি caste certificate to আপলোড দিব পাৰে আৰু ইয়াত ইউজাৰ ফৰ্ম সংলগ্ন কৰি আপলোড দি দিব এনেকৈ আৰু ইয়াতে no of page to be printed কেটা প্ৰিন্ট কৰিছে আপুনি ইয়াতে দি দিব মই নিজৰ ইচ্ছামতে দি দিছো আৰু পেজ স্ক্যানত কেটা কৰিছে এটো ইয়াতে এন্টাৰ কৰি দিব আৰু ক্যাপচাটো ফিল আপ কৰি দিব ক্যাপচাটো ইয়াতে ফিল আপ কৰি লব তাৰ পিছতে ইয়াতে চেক বুকত ডিক্লাৰেশন চেক কৰি দিব আৰু ইয়াতে সাবমিট দি দিব আৰু ইয়াতে চাইলক কনফার্ম ইউ অ্যাকশন ইয়েস কৰি প্লিজ ওয়েট ইউর একনলেজমেন্ট ইজ বিং জেনারেটেড আহি গল আৰু অলপ সময়ৰ ভিতৰতে আপোনাৰ ইয়াতে পেমেন্টৰ অপচন আহি যাব ইয়াতে সাব পেমেন্টৰ অপচন আহি গল আৰু ইয়াতে ফর্ম নেম কাস্ট সার্টিফিকেট প্লিজ পে 30 rupees পে ক্লিক কৰি দিব আৰু ইয়াতে নিজৰ CSC পাসওয়ার্ড আগতে এন্টার কৰি লব আৰু ভ্যালিডেট কৰি দিব তাৰ পিছত ইয়াতে নিজৰ ওয়ালেট পিন এন্টার কৰি দিব আৰু পে নাউত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত চাওক পেমেন্ট সাকসেস হৈ গল আৰু পেমেন্ট সাকসেস হৈ যোৱাৰ পাছতে আপোনাৰ লগে লগে এপ্লাই ৰিসিপ্টখন ওলাই আহিব এয়া দেখিছেনে মোৰ পেমেন্ট ৰিসিপ্টখন ওলাই গল আপোনালোকৰ যদি ভিডিওটো ভাল লাগিল তেনেহলে লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিব যাতে আপোনালোকে নতুন ভিডিওবোৰ সদায় পাই থাকে থ্যাংক ইউ